আমি বৰ্তমান জয়পুৰত পাইছোঁহি। জয়পুৰৰ পৰাই আমি এতিয়া আমাৰ হোটেল বুকিং হৈ গ'ল অলৰেডি। এতিয়া সকলোৱে গাড়ী নিজৰ নিজৰ মোবাইল ফটো লৈ ব্যস্ততা হৈ আছে। চাওঁ সকলোৱে চব ফটো লৈ ব্যস্ততা হৈ আছে। দেখিছে চবেই মোবাইল দেখিছে মোৰ লগৰ সতীৰ্থ পাইছে। এওঁলোক লখিমপুৰ দেই, লখিমপুৰ ডেকা ইয়াত লখিমপুৰ ডেকা। তাৰপৰা এইবোৰ লখিমপুৰ ডেকা আমি এই চবেই লখিমপুৰ ডেকা। এই সকলো লখিমপুৰ ডেকা হয় সকলো। চবে বহি আছে। আমি অলৰেডি জয়পুৰ পালোহি নহয় জানো? আমি অলৰেডি জয়পুৰ পালোহি। জয়পুৰ পাই আমি বৰ্তমান হোটেললৈ গৈ আছোঁ ন? হোটেললৈ গৈ আছোঁ। হেল্ল' ছাৰ, আপুনি এই বিষয়ত কি ক'ব যে আমি জয়পুৰ পালোহি? জয়পুৰ পাই আমি হোটেল বুকিং হৈ আহিছোঁ হয়নে? তাৰপৰা আমাৰ ক'ত আমাৰ নেক্সট কি হ'ব? নেক্সট কি আছে? নেক্সট হামিপুৰ। তেখেতে কি কৈছে? আপুনি কি কৈছে আকৌ? নমস্কাৰ গ্ৰহণ কৰিব। কওকচোন আপোনাৰ কেনেকুৱা লাগিছে জয়পুৰ পাই? নাই ট্ৰেইনৰ ইমান মানে কষ্টকৰ হয় কষ্টকৰ মানে ভ্ৰমণৰ শেষত অলপ শান্তি বিচাৰিছোঁ। আপুনি অশান্তি কৰিবলৈ কিয় আহিছে? আগত যাওক। আপুনি ৰাম কামো কেনেকুৱা লাগিছে আপোনাৰ জয়পুৰ পাই? ভাল লাগিছে। আপুনি কেনেকুৱা লাগিছে জয়পুৰ? এওঁ হৈছে লখিমপুৰ। হাঁহি নুগুচাই হাঁহি চবৰে হাঁহি। জয়পুৰৰ পাই সকলো হাঁহি, চবৰে হাঁহি, সকলো হাঁহি। আপোনালোকৰ কেনেকুৱা পাইছে? জয়পুৰ পাই কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। মস্ত লাগিছে। থেংক ইউ। ছাৰ জয়পুৰ পাই কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। বাইদেউ কেনেকুৱা লাগিছে? থেংক ইউ। সকলোৱে জয়পুৰ পাই কেনেকুৱা লাগিছে? ভাল লাগিছে। থেংক ইউ। দাদা আমাৰ হোটেল বুকিং হৈ গৈছে ন? থেংক ইউ দাদা, আমাৰ হোটেল বুকিং হৈ গৈছে। সিহঁতে আকৌ কৈছে আকৌ চাওঁ বোলে। দুটা আকৌ চাওঁ বুলি কৈছে দেই। এই দেখে এই ভালকৈ চাওক এজনী। এই বাইদেউহঁতে ইয়াত লখিমপুৰৰ বাইদেউ দেই। ছাৰ কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে ন? অলৰেডি আমি সকলোৱে মনৰ বাচ্ছা পূৰণ কৰিলোঁ। এতিয়া জয়পুৰৰ পৰা আমাৰ দুজনে কেনেকুৱা সকলোৱে আমাৰ মনৰ বাচ্ছা পূৰ্ণ কৰিছোঁ। আপোনালোকে চাই থাকিব আমাৰ নেক্সট ভিডিঅ' যে জয়পুৰৰ আমি বিভিন্ন স্থানত যাম। সেইবোৰ সকলো ভিডিঅ' আপোনালোকক দেখুৱাম। এই আমিও হয় আমাৰ DSLR দি ফটো বনাব পৰা নাই, লেকিন মোৰ সতীৰ্থ জ্ঞানজ্যোতি যিটো মোবাইলৰ জৰিয়তে আমি এই ভিডিঅ'টো বনাই আছোঁ। সকলোকে চাব। নেক্সট ভিডিঅ'ত আমি গৈ আছোঁ হোটেললৈ। থেংক ইউ। বাই বাই।